মা দেউতাক মই ধন্যবাদ জনাইছোঁ যে মোৰ এই গোটেই দীঘলীয়া জাৰ্ণিটোত মাহঁতে মোক মা দেউতাৰ যিখিনি ছাপোৰ্ট সেই ছাপোৰ্টখিনিৰ অবিহনে মই আজি অলিম্পিকত গৈ চাগে মেডেল বুটলিব নোৱাৰিলোহেঁতেন মাহঁতে যিখিনি ষ্ট্ৰাগল কৰিছিলে সেইখিনি মই দূৰৰ পৰা দেখিছিলোঁ কিন্তু মাহঁতৰ লগত মই সেই ষ্ট্ৰাগলত সংগী হ'ব পৰা নাছিলোঁ কাৰণ মোৰ অকল লক্ষ্য আছিল অলিম্পিকৰ মই মাহঁতৰ লগত সেই ষ্ট্ৰাগলত লগ দিব বিচাৰিছিলোঁ কিন্তু মই তথাপিও পৰা নাছিলোঁ সেইটো কাৰণে মই মা দেউতাৰ ওচৰতো মই মাফ খুজিছোঁ কিন্তু মই ভাবিছোঁ চাগে এতিয়া মাহঁতে সেই দুখৰ টাইমটো এতিয়া পাৰ হ'ব মই আৰু মাহঁতক আৰু গৌৰৱান্বিত কৰিম আৰু আগন্তুক সময়ত আৰু মই মেডেল আনিম আৰু মই বিচাৰোঁ যে মই আমাৰ অসমৰ পৰা যাতে আৰু নেক্সট অলিম্পিকৰ কাৰণেই হওক বা আগন্তুক যোনবোৰ ডাঙৰ কম্পিটিশ্যনৰ কাৰণেই হওক বহুত প্লেয়াৰ ওলাব আমাৰ যোনখিনি গাঁও অঞ্চলত বহুত টেলেণ্ট আছে এই টেলেণ্টখিনি যদি ওলাই আহে আমাৰ ঘৰে ঘৰে যদি সকলো ল'ৰা ছোৱালীয়ে স্পৰ্টছত আহে স্পৰ্টছৰ অকল পঢ়াই যে কেৰিয়াৰ বনে এইটো নাভাবি স্পৰ্টছতো যে কেৰিয়াৰ বনাব পাৰি আমাৰ নিজৰ দেশৰ নাম উজ্বলাব পাৰি সেই কথাটো যাতে বুজি পায় আৰু মই আমাৰ অসম চৰকাৰে যেনেদৰে সকলো ক্ষেত্ৰতে সহায় কৰি গৈছে যেনেদৰে আমাৰ অসমখন খেলৰ এখন ৰাজধানী বনাব বিচাৰিছে সেইটো নিশ্চয় সম্ভৱ হ'ব যদি আমাৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি যিখিনি এতিয়া গোটেই ভাৰততে কৈ আছে যে আমাৰ নৰ্থ ইষ্টৰ পৰা ইমান টেলেণ্ট ওলাইছে অলিম্পিকতো মেৰী কম হওক মীৰাবাই চানু হওক ময়ো অলিম্পিকৰ পৰা মেডেল লৈ আহিছোঁ আমাৰ নৰ্থ ইষ্টত বহুত টেলেণ্ট আছে কিন্তু এই টেলেণ্টখিনি যদি উলিয়াব পাৰে মোৰো এতিয়া এইটোৱে প্ৰচেষ্টা থাকিব যে মই মোৰ লগতে আৰু যাতে বহুতো প্লেয়াৰ উলিয়াব পাৰোঁ আৰু আমাৰ অসমৰ নাম যাতে আৰু উজ্বলাব পাৰোঁ তাৰ কাৰণে আমাৰ স্পৰ্টছৰ সকলোৱে যেনেদৰে আমাক সহায় কৰি আছে আৰু চৰকাৰৰ পৰা যেনেদৰে সহায় কৰি আছে এতিয়া গাঁও অঞ্চলতো যোনবোৰ খেলৰ চেণ্টাৰ বনিছে আৰু আগন্তুক সময়ত আৰু বেছি বনিব আৰু আমাৰ অসমৰ পৰা বহুত প্লেয়াৰ ওলাব সকলোৱে স্পৰ্টছৰ ক্ষেত্ৰত আহোঁতে এইটো ভয় কৰে যে পাৰিবনে নোৱাৰিব কিন্তু সেইটো নাভাবি যে আমাৰ দেশৰ কাৰণে কিবা নাম কৰিব নিজৰ কেৰিয়াৰ বনিব সেই সকলোখিনি কথা ভাবি মাক দেউতাকেও যাতে ল'ৰা ছোৱালীক খেলৰ কাৰণে আগবঢ়াই দিব লাগে আৰু সৰুৰ পৰা আমি খেল ধেমালি কৰি ভাল পাওঁ এই খেল ধেমালিটোকেই যদি নিজৰ কেৰিয়াৰ হিচাপে বনাব লাগে তেনেহ'লে কিমান বেছি ভালৰ কথা এইটো আমি মানে সৰুতে যেনেদৰে ফূৰ্তি কৰিছিলোঁ যেনেদৰে ফূৰ্তিত থাকিছিলোঁ তেনেদৰে আমি যদি স্পৰ্টছটো কেৰিয়াৰ বনাওঁ তেনেহ'লে আমি গোটেই জীৱনটোৱে সুখী হৈ থাকিব পাৰিম তো মই গোটেই অসমৰ সকলো অসমবাসীকে ৰিকুৱেষ্ট কৰিছোঁ যে সকলোৰে ঘৰত সৰু ল'ৰা ছোৱালীকে হওক যে তেওঁলোকক স্পৰ্টছৰ কাৰণে আগবঢ়াই দিয়ে আৰু যাতে তেওঁলোকক খেলা ধূলাত বাধা নিদিয়ে তেওঁলোকক যেনে আৰু বেছি আগবাঢ়ি যাবৰ কাৰণে সহায় কৰে আৰু আমাৰ বক্সিঙৰ কথা ক'বলৈ হ'লে এতিয়া আমাৰ বক্সিঙত বহুতখিনি উন্নতি আহিছে আমাৰ এছ'চিয়েশ্যনৰ হওক আমাৰ গভৰ্ণমেণ্টেও সহায় কৰিছে আমাৰ অসমত বহু ইণ্টাৰনেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ হৈছে এনেকৈ যদি আৰু আগন্তুক সময়তো যদি বক্সিঙৰ টুৰ্ণামেণ্ট অকল বক্সিং বুলিয়ে নহয় প্ৰতিটো ইভেণ্টৰে যদি টুৰ্ণামেণ্ট হৈ থাকে তেনেহ'লে আমাৰ ল'ৰা ছোৱালীখিনিকো ওলাবৰ কাৰণে বহুত সুবিধা হয় সেইখিনি আগবঢ়াই গৈয়ে আছে কিন্তু আৰু বেছি যাতে তাৰ ওপৰত যদি চাই তেনেহ'লে আৰু বেছি আমাৰ প্লেয়াৰখিনিৰ কাৰণে সুবিধা হ'ব তাৰপাছত মোৰ এই জাৰ্ণিটোৰ কিছুমান কথা মনত পৰে
আজি যেনেদৰে মই এয়াৰপৰ্টত আহিলোঁ গোটেই অসমবাসীয়ে যেনেদৰে মোক ৱেলকাম কৰিবৰ কাৰণে আহিছিল সকলোৰে যেনেদৰে মোক মৰম চেনেহখিনি মই পাইছিলোঁ এই সময়খিনিৰ কাৰণে মোৰ যে দীঘলীয়া জাৰ্ণিটো আছিলে মোৰ এটা সময়ৰ কথা মনত পৰে যিটো সময়ত মই মোৰ দেউতাই মোক ট্ৰেইনত লৈ গৈছিল আৰু মোৰ চিট কনফাৰ্ম হোৱা নাছিলে তেনেদৰে গৈ পিনি মই প্ৰথম বক্সিঙৰ ষ্টাৰ্ট কৰিছিলোঁ বক্সিঙৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ প্ৰথম বক্সিং শিকিছিলোঁ সেই দিনাখনিৰ পৰা আজিলৈকে মই এই গোটেই দীঘলীয়া জাৰ্ণিটোত আজিৰ যেনেদৰে মই ইমান বেছি সকলোৰে মৰম পাইছোঁ এইখিনি পাবৰ কাৰণেই মই সদায় ইমান ষ্ট্ৰাগল কৰিছিলোঁ আৰু অসমবাসীকতো মোৰ আজি শব্দই নাই কেনেদৰে মই ধন্যবাদ কওঁ তেওঁলোকে যেনেদৰে মোৰ কাৰণে মৰম চেনেহ মোক আগবঢ়াই গৈছে যাতে আগন্তুক সময়তো এনেদৰেই মোৰ কাৰণে মৰম চেনেহ আগবঢ়াই যাওক মই আৰু আগবাঢ়ি যাম আৰু আমাৰ অসমৰ নামো উজ্বলাম আৰু মোৰ লগতে আমাৰ অসমৰ বহুতো প্লেয়াৰক যাতে মই উলিয়াবৰ কাৰণে চেষ্টা কৰিম সকলোৰে সহায়ত শেষত সকলোকে ধন্যবাদ থেংক ইউ এইখিনিতে মই ক'ব বিচাৰিছোঁ যে মোক কোৱাৰ অভ্যাস একেবাৰে নাই মই একেবাৰে ক'ব নাজানো কি কৈছোঁ একোৱে গম পোৱা নাই সকলোকে মই গোটেই অসমবাসী ইমান দিনে মই মোৰ চকু পানী ওলোৱা নাছিলে অসমত আহি পোৱাৰ লগে লগে মোৰ চকু পানী আৰম্ভ হ'ব ল'লে আৰু যি ক'ব বিচাৰোঁ গোটেইখিনি মনতে থাকি গ'ল একোৱে ক'ব নোৱাৰিলোঁ মই মাত্ৰ বক্সিং ৰিঙত দেখাম আৰু থেংক ইউ এইখিনিতে এটা লাভলীনালৈ অনুৰোধ থাকিলে আমি যিহেতু অলিম্পিক মেডেল অসমবাসী আমি টেলিভিশ্যনৰ পৰ্দাতহে দেখিছোঁ লাভলীনাৰ হাতত যদি অলিম্পিক মেডেল আছে এতিয়া আৰু আমাক যদি হয় আমি যিহেতু সকলো আমি টেলিভিশ্যনৰ পৰ্দাতহে মেডেল দেখিছোঁ অলিম্পিকৰ আজি লাভলীনা আমাৰ লগত আছে আৰু অলিম্পিক মেডেল লাভলীনাৰ হাতত যদি আছে আমাৰ সকলোৰে বাবে যদি এবাৰ দাঙি ধৰে কেৱল লাভলীনাৰ বাবেই নহয় আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা টেলিভিশ্যনৰ পৰ্দাত আৰু ছ'চিয়েল মিডিয়াত আমাক চাই থকা সকলো অসমবাসীৰ বাবে এক আৱেগিক মুহূৰ্ত আমি পুনৰবাৰ লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ খেলুৱৈ জীৱনৰ সুখ দুখ আৱেগ অনুভূতি সংঘাত আদি মনৰ সকলো কথা আমাৰ আগত ব্যক্ত কৰি আমাকো অংশীদাৰ হ'বলৈ দিয়াত আমি সঁচাকৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ Well, now, ladies and gentlemen, may I humbly request our dynamic leader, the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma, to kindly address the gathering. অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া মোৰ মন্ত্ৰীসভাৰ সতীৰ্থ ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অসমৰ ক্ৰীড়া জগতৰ এগৰাকী পাতস্মৰণীয় ব্যক্তি আমাৰ সকলোৰে আদৰৰ আৰু সন্মানৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া গৰ্বিত পিতৃ টিকেন বৰগোহাঁই ডাঙৰীয়া মোৰ মন্ত্ৰীসভাৰ আন সতীৰ্থসকল সন্মানীয় বিধায়কসকল অসমৰ বিভিন্ন ক্ৰীড়া সংগঠনৰ প্ৰতিনিধিসকল খেলুৱৈসকল উপস্থিত ৰাইজ আজিৰ এই অনুষ্ঠান বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰি থকা অসমবাসী ৰাইজ আৰু আজিৰ আমাৰ দিনটোৰ সঁচা অৰ্থত
কেন্দ্ৰবিন্দু আমাৰ সকলোৰে মৰমৰ অসমৰ জীয়ৰী ভাৰতৰ গৌৰৱ লাভলীনা বৰগোহাঁই ডাঙৰীয়ানী। পোনপ্ৰথমে অসমবাসী ৰাইজৰ হৈ অসমৰ প্ৰতিগৰাকী গৰ্বিত ৰাইজৰ হৈ মই অলিম্পিকত ব্ৰঞ্জ পদকেৰে অসম আৰু ভাৰতক গৌৰৱান্বিত কৰা শ্ৰীমতী লাভলীনা বৰগোহাঁইক অসমবাসী ৰাইজৰ হৈ অভিনন্দন জনাইছোঁ। নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ লাভলীনাৰ সাফল্যই আকাশ চুৱক। তাতকৈ বেছিকৈ প্ৰাৰ্থনা কৰিছোঁ লাভলীনা যাতে কুশলে থাকে, ভালে থাকে আৰু এটা সফল জীৱনৰ অধিকাৰী হয়। আজিৰ এই মুহূৰ্তত দুগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ। এগৰাকী হৈছে টিকেন বৰগোহাঁই ডাঙৰীয়া, আনগৰাকী হৈছে মামণি বৰগোহাঁই ডাঙৰীয়ানী। এই দুয়োগৰাকী পিতৃ মাতৃৰ যতনত, পিতৃ মাতৃৰ প্ৰতিপালনত অসমে এটা গৌৰৱ আৰু এটা অদ্ভুত ৰত্নৰ অধিকাৰী হ'ল। মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ দুয়োগৰাকী পিতৃ মাতৃৰ শ্ৰীচৰণত আমাৰ সেৱা আগবঢ়াইছোঁ। লাভলীনাই তাইৰ ভাষণত স্বৰ্ণৰ কথা কৈছে, অহা অলিম্পিকত সোণৰ পদকৰ কথা কৈছে। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ক'ব খোজোঁ যে লাভলীনাই আমাক যিখিনি আনি দিছে তাক লৈয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আগত কিবা হ'ব কিবা নহ'ব তাক লৈ আমি লাভলীনাক সেই দৃষ্টিৰে আমি চাব নোখোজোঁ। 125টা বছৰ আমি অতিক্ৰম কৰিছোঁ, 125টা বছৰ আমি অপেক্ষা কৰিছিলোঁ আৰু 125টা বছৰৰ পিছত অসমবাসীক অদ্ভুত আৰু বিৰল গৌৰৱেৰে সৈতে লাভলীনাই আমাক নোপোৱা সকলোখিনি আমাক উভতাই দিলে। ভগৱানে কৰক আৰু বহুত আহক লাভলীনাৰ সাফল্যই সকলো ধৰণৰ জীৱনৰ সকলো দিশ স্পৰ্শ কৰক, আকাশ স্পৰ্শ কৰক, আমাৰ শুভেচ্ছা থাকিব, প্ৰাৰ্থনা থাকিব। কিন্তু লাভলীনাৰ প্ৰাসংগিকতা তাই কেতিয়া সোণৰ পদক পাব তাক লৈ নহয়, টকিঅ' অলিম্পিকত সেই মুহূৰ্তত অসমৰ হৈ প্ৰথমবাৰৰ বাবে পদক হাতত তুলি অসমবাসী ৰাইজক যি বিৰল সন্মানৰ অধিকাৰী কৰিলে, যুগে যুগে অসমবাসীয়ে লাভলীনাৰ নাম মনত ৰাখিব, গৌৰৱেৰে সৈতে স্মৰণ কৰিব। অসমৰ নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব। এটা অদ্ভুত জীৱন আছিল। বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ পৰা আৰম্ভ হৈছিল। দৰিদ্ৰতাৰ সৈতে দেখা দেখি হৈছিল। মাতৃৰ কিডনীৰ বেমাৰ, দেউতাকৰ সংগ্ৰাম আৰু এখন পিছপৰা গাঁৱৰ সকলো উপাদান, এই সকলোবিলাকক লগত লৈ এটা যাত্ৰা আৰম্ভ হৈছিল। সেই যাত্ৰাই কেইবাটাও গৌৰৱৰ কৃতিত্বৰ অধিকাৰী কৰিছিল। এটা এটাকৈ বিশ্বৰ মানচিত্ৰত লাভলীনাই পদক তুলিছিল। প্ৰাপ্তিৰ আনন্দ আহিছিল আৰু টকিঅ'ই সেই প্ৰাপ্তিৰ আনন্দক এটা নতুন দিনলৈ লৈ গ'ল। 3,30,00,000 মানুহৰ এই অসমবাসীক এক অদ্ভুত গৌৰৱেৰে সন্মানিত কৰিলে। মই আশা কৰোঁ এই এগৰাকী লাভলীনাই আৰু বহুত লাভলীনাৰ সৃষ্টি কৰক। অসমে
আৰু বহুত ক্ৰীড়া প্ৰতিভাৰ জন্ম দিয়ক। নেদেখা জনৰ ওচৰত তাকে মই প্ৰাৰ্থনা কৰিম। এটা যাত্ৰাৰ আৰম্ভণি আছিল। ভোগেশ্বৰ বৰুৱা, ডক্টৰ তালিমাৰেন আও, তেওঁলোকে এটা নতুন যাত্ৰা দেখুৱাইছিল ক্ৰীড়াৰ পৃথিৱীখন। অসমত ক্ৰীড়াৰ পৃথিৱীখনক আগুৱাই লৈ যাবলৈ, ক্ৰীড়াৰ পৃথিৱীখনক স্পৰ্শ কৰিবলৈ আৰু ক্ৰীড়াৰ জৰিয়তে বিশ্ব বিজয় কৰিবলৈ ডক্টৰ তালিমাৰেন আও, ভোগেশ্বৰ বৰুৱাই আমাৰ নতুন প্ৰজন্মৰ বাবে নতুন সপোনৰ ৰচনা কৰিছিল। শিৱ থাপা, দীপাংকৰ ভট্টাচাৰ্যজী, জয়ন্ত তালুকদাৰ অলিম্পিকলৈকে গৈছিলে আৰু পদক পাবৰ কাৰণে সকলো প্ৰয়াস কৰিছিল। অসমৰ পৰা গৈ অলিম্পিক খেলা সাধাৰণ কথা নহয়। অলিম্পিক মানে 100 কোটি মানুহক প্ৰতিনিধিত্ব কৰা। তিনিওজনে অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল। আৰু কিছুদিন আগতে হিমা দাসে আমাৰ বাবে অদ্ভুত সাফল্য কঢ়িয়াই আনিছিল। আজিৰ এই দিনটোত মই ডক্টৰ তালিমাৰেন আও, ভোগেশ্বৰ বৰুৱা, হিমা দাস, শিৱ থাপা, দীপাংকৰ ভট্টাচাৰ্যজী, জয়ন্ত তালুকদাৰ, মই সকলোকে আকৌ এবাৰ স্মৰণ কৰিছোঁ। এই গোটেইবিলাকৰ সাফল্যৰ পিছত কোনোবা প্ৰশিক্ষক আছিলে, এছ'চিয়েশ্যনত কাম কৰা সংগঠকসকল আছিল। আজি হেমন্ত কলিতা আমাৰ মাজত উপস্থিত আছে। আমাৰ এই মঞ্চত বহুতো আজি ক্ৰীড়া সংগঠক উপস্থিত আছে। আমাৰ সকলোৰে সপোন আছিল যে অসমলৈ অলিম্পিক পদক আহক। আজি আমাৰ বাবে এটা অদ্ভুত প্ৰাপ্তিৰ দিন, অদ্ভুত আনন্দৰ দিন। সেই আনন্দক আৰু সজীৱ হৈ থাকক, তাক আমি কামনা কৰিম। অসমবাসী ৰাইজে লাভলিনাৰ কৃতিত্বৰ কথা সদায় গৌৰৱেৰে সোঁৱৰণ কৰিব, সদায় স্মৰণ কৰিব। অসমৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম আজি স্বৰ্ণীল আখৰেৰে লাভলিনাই এটা সংগ্ৰাম, দীঘলীয়া সংগ্ৰামৰ মাজেৰে অংকিত কৰিলে। আৰু এনেকৈ অংকিত কৰিলে যে অহা 100-200 বছৰতো তাক কোনেও বিলীন কৰিব নোৱাৰে। কাৰণ প্ৰথমগৰাকী অলিম্পিক মেডেল প্ৰাপ্ত জীয়ৰী হিচাপে, অসমৰ একমাত্ৰ সন্তান হিচাপে লাভলিনাৰ নাম বুৰঞ্জীত সদায়ে স্বৰ্ণীল আখৰেৰে থাকি যাব। সদায়ে অসমৰ আহিবলগীয়া প্ৰজন্মসমূহে লাভলিনাৰ নাম গৌৰৱেৰে সৈতে সোঁৱৰণ কৰিব। অসমবাসী ৰাইজে আজিৰ দিনটোত লাভলিনাক যিমানেই দিব খোজে, ক'ৰবাত নহয় ক'ৰবাত কম হ'ব। মই যদি আজি ক'ব যাওঁ যে আমি লাভলিনাক 1 দিম, 2 দিম, 3 দিম, মানুহৰ মাজত থাকিব যে 4 কিয় নিদিলে। ইমানেই মানুহৰ মনত আনন্দ আছে। মোক বিভিন্নজনে হোৱাটছআপত পৰামৰ্শ দি আছে আজি প্ৰায় টকিঅ' দিনটোৰ পৰাই, যে কেনেকৈ আমি লাভলিনাক সন্মানিত কৰিব লাগে। মানুহৰ আৱেগৰ শেষ নাই, আৱেগৰ অন্ত নাই। মানুহৰ পৰামৰ্শবিলাকে মোক ভাবিবলৈ বাধ্য কৰাইছে যে কিমান ঘৰে ঘৰে আনন্দ। আজিৰ এই মুহূৰ্তত কিমান অসমৰ ছোৱালীক যদি সোধোঁ যে তোমাৰ ভৱিষ্যতে কি হ'ব ইচ্ছা, কিমানে উত্তৰ দিব মোৰ লাভলিনা বৰগোহাঁই হোৱা ইচ্ছা। আজি তেনেকুৱা এটা পৰ্যায়ত গৈ আমি থিয় হৈছোঁ। অসম চৰকাৰে অত্যন্ত বিনম্ৰতাৰ সৈতে অসম আৰক্ষীৰ DSP পদত চাকৰি কৰিবলৈ লাভলিনা বৰগোহাঁইক মই আজি আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনাইছোঁ। হিমা দাসক অসম আৰক্ষীত আমি আগত DSP হিচাপে নিযুক্তি দিছিলোঁ। লাভলিনায়ো আমাৰ অসম আৰক্ষীত কাম কৰিলে। দুয়োগৰাকীয়ে মিলি অসমৰ টেলেণ্টসমূহক আগুৱাই লৈ অহাৰ কাৰণে কাম কৰিব পাৰিব।
মই লাভলীনাক অত্যন্ত বিনম্ৰতাৰে সৈতে অসম আৰক্ষীত DSPৰ চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ। লাভলীনাৰ কেৰিয়াৰ আজি আৰম্ভ হৈছে, শেষ হোৱা নাই। পেৰিছ অলিম্পিকত আমি আশা কৰিছোঁ লাভলীনাই পেৰিছ অলিম্পিকত যোগদান কৰিব। কি পাব নাপাব তাক লৈ মই অলপো চিন্তিত নহয়। যিখিনি দিলে তাক লৈ মই সন্তুষ্ট, তাক লৈ মই অত্যন্ত সন্তুষ্ট, তাক লৈ মই গৌৰৱান্বিত। কিন্তু খেলৰ পৃথিৱীখনত যাতে লাভলীনা আগুৱাই যায়, আজি আমি তাইক সন্মানিত কৰিছোঁ অসম চৰকাৰৰ পৰা 1 কোটি টকাৰে। পেৰিছ অলিম্পিকলৈ প্ৰত্যেক মাহত আমি 1 লাখ টকাকৈ লাভলীনাক এটা স্কলাৰশ্বিপ আগবঢ়াম, যাতে প্ৰত্যেক মাহত খেলাৰ বাবে, খাদ্যৰ বাবে এই অতিৰিক্ত পুঁজিখিনিয়ে সহায় কৰে। মোৰ মনত আছে লাভলীনাৰ লগত মোৰ চিনাকি বহুত দিনৰ নহয়। কিছুদিন আগতে অলিম্পিকত যোৱাৰ আগতে মোৰ কাৰ্যালয়লৈ আহিছিল, কথা পাতিছিলোঁ। সেই মুহূৰ্তত টিকেন বৰগোহাঁই ডাঙৰীয়াই মোক এষাৰ কথা কৈছিলে। ওলাই যোৱাৰ সময়ত টিকেন বৰগোহাঁই ডাঙৰীয়াই কৈছিল যে ছাৰ, লাভলীনাৰটো হ'ল, তাই এটা পৰ্যায় পালেগৈ, কিন্তু অসমত এনেকুৱা বহুত ছোৱালী আছে, আপোনালোকে তেওঁলোকৰ কাৰণে চিন্তা কৰক। কিমান এটা ডাঙৰ মন, আপোনালোকে চিন্তা কৰক। এইটো অলিম্পিক খেলাৰ আগৰ কথা, আজি কোৱা নহয়। যিদিনাখন মোৰ কাৰ্যালয়ত আমি লগ পাইছিলোঁ, সিদিনাখন টিকেন বৰগোহাঁই ডাঙৰীয়াই মোক সেই শব্দকেইটা কৈ গৈছিল, মোৰ আজিও মনত আছে। সৰুপথাৰ সমষ্টিত অসম চৰকাৰে 25 কোটি টকা খৰচ কৰি লাভলীনা বৰগোহাঁইৰ নামত এটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰিব। সেই ক্ৰীড়া প্ৰকল্পত বক্সিঙৰ একাডেমি থাকিব আৰু সেই ক্ৰীড়া প্ৰকল্পৰ জৰিয়তে সৰুপথাৰৰ নতুন প্ৰজন্মই লাভলীনাৰ আদৰ্শৰে যাতে আগুৱাই যাব পাৰে, তাৰ বাবে প্ৰচেষ্টা চলাব। কোন জাগাত ষ্টেডিয়াম হ'ব, ক'ত হ'ব, লাভলীনাৰ দেউতাক আৰু বিশ্বজিৎ ফুকনে নিৰ্ধাৰণ কৰিব, তাত চৰকাৰৰ একো ক'বলগীয়া নাই। ইয়াৰ উপৰিও গুৱাহাটীত এটা পথ আমি লাভলীনা বৰগোহাঁই নামেৰে আমি নামাঙ্কিত কৰিম। মই আশা কৰোঁ অসমবাসী ৰাইজৰ বাবে লাভলীনা সদায় প্ৰেৰণাৰ প্ৰতীক হৈ ৰ'ব। আমাৰ নতুন প্ৰজন্মক কেনেকৈ দাৰিদ্ৰতাক জয় কৰি এখন উন্নয়ন নথকা, য'ত আজি আমি ৰাস্তা বনাইছোঁ, পথ নথকা, সুবিধা নথকা এখন স্থানৰ পৰা কেনেকৈ গৈ শিখৰৰ পৰা শিখৰলৈ যাব পাৰে, লাভলীনা সেই সংগ্ৰামৰ আমাৰ বাবে আদৰ্শ হৈ ৰ'ব। লাভলীনাৰ এই জীৱন যাত্ৰাত কেইবাজন ব্যক্তিয়ে এই জীৱন যাত্ৰাক লাভলীনাক সহায় কৰিছিল। আমি ইতিমধ্যে অডিঅ' ভিজুৱেলত প্ৰশান্ত দাসৰ কথা আমি দেখিছোঁ। আমাৰ অসমৰ আন এগৰাকী গৌৰৱ পদুম বড়োৱে কেনেকৈ লাভলীনাক এটা সময়ত চিনাক্ত কৰিছিল যে ইয়াত প্ৰতিভা লুকাই আছে। ছিকিমৰ সন্ধ্যা গুৰুঙে লাভলীনাক 7 বছৰ প্ৰশিক্ষণ দিছিল আৰু শেষত ৰাফেল গামাৱাক্সা তেখেতে লাভলীনাক একেবাৰে কাটিং এজত গৈ কেনেকৈ বিশ্ব জয় কৰিব লাগে সেই পথ দেখুৱাইছিল। এই গোটেই কেইগৰাকী কোচ বা প্ৰশিক্ষকক অসম চৰকাৰে 10 লাখ টকাৰে সন্মানিত কৰাৰ বাবে সিদ্ধান্ত লৈছে। এই 4গৰাকী ব্যক্তিলৈ আমি 10 লাখ টকাকৈ আগবঢ়াম অসমবাসী ৰাইজৰ কৃতজ্ঞতা হিচাপে। অসমৰ প্ৰতিগৰাকী নৱপ্ৰজন্মক মই অনুৰোধ কৰিম, সন্মুখত বাধা থাকিব, সন্মুখত প্ৰতিকূলতা থাকিব, কিন্তু অটল আত্মবিশ্বাসৰ ওচৰত
হিমালয়েও সেও মানিব বাধ্য হয়। যেতিয়া মানুহৰ বুকুত আত্মবিশ্বাস থাকে আৰু সেই আত্মবিশ্বাস যেতিয়া অটল আত্মবিশ্বাস হয়, হিমালয়ৰ দৰে সুউচ্চ পৰ্বতেও হাৰ মানিবলৈ বাধ্য হয়। অসমৰ প্ৰতিগৰাকী নতুন প্ৰজন্মই সেই পথেৰে খোজ কাঢ়ক, মোৰ মাতৃ অসম মাতৃক গৌৰৱান্বিত কৰক, আই ভাৰতীক গৌৰৱান্বিত কৰক, সেই প্ৰাৰ্থনাৰে পুনৰ এবাৰ অসমবাসী ৰাইজৰ হৈ লভলীনা বৰগোহাঁইক আমি আমাৰ কৃতজ্ঞতা যাচিছোঁ আৰু লাভলীনাৰ উত্তৰ উন্নতিৰ কাৰণে নেদেখা জনৰ ওচৰত পুনৰ এবাৰ প্ৰাৰ্থনা কৰিছোঁ। টিকেন বৰগোহাঁই আৰু মামনি বৰগোহাঁইৰ শ্ৰীচৰণত পুনৰ এবাৰ সেৱা জনাইছোঁ। বহুত বহুত ধন্যবাদ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। We have almost come to the end of the ceremony, ladies and gentlemen. শলাগৰ শৰাই আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ I request everyone to kindly rise for the national anthem. जन गण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे Thank you everyone. আমি পুনৰবাৰ মঞ্চৰ প্ৰৱেশ আমাৰ আটাইকেইগৰাকী সন্মানীয় অতিথি তথা আমাৰ আজি এই প্ৰেক্ষাগৃহত উপস্থিত থকা সকলো ব্যক্তিকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। I also request everyone to kindly join us for a high tea.